কিন্তু আজি কি কারণে গুচি গ'ল মই তাকেহে গম নাপালো। নিশ্চয় নিশ্চয় কৰবাত গুপ্ত আলোচনা কৰিছে। অনন্ত দেবী
দেবী দেবী কিবা কিন্তু দেখা দেবী হারি তোমার ও বৈকুণ্ঠলৈ আহিলা লক্ষ্মী আৰু নাৰায়ণৰ যুগ উৎসৱৰ কিন্তু আজি তাৰ পৰাকে বঞ্চিত হলো আপুনি কি ভাবিছে দেৱতা আজি প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণুবিহীন নাৰায়ণক লগত সেয়াকৈ কলৈকো নাযায় আজি তাৰ ব্যতিক্ৰম হ'ল দেৱৰী প্ৰণয় দেৱী মহাকলয় আৰু কিছুদিনতে দেখিবা এই পৃথিৱী মহাকলয় পৰি একেবাৰে ডুবি গ'ল চাৰিওফালে কেৱল পানী 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 পানীয়ে পানী দেৱৰী আপুনি বাৰু নাৰায়ণক লগ পাইছে নাই দেৱৰী তাকেইতো ক'বলৈ আহিছোঁ দেৱৰী গৈছিলোঁ কন্যাখলৈ গৈছিলোঁ কন্যাখলৈ তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও একেবাৰে গুপ্ত আলোচনাত মগ্ন গুপ্ত আলোচনা আৰু শুনা তাত দেখিলোঁ জানা ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু ৰুদ্ৰৰ ভাগ্য পাৰ্বতী দুয়ো গুপ্ত আলোচনাত মগ্ন মহাকলয় হলে কোনে কি দায়িত্ব পালন কৰিব তাক চাগে ভাগ বতৰা কৰি শেষে কৰি মই আকৌ প্ৰেমতে ভাবিলো বিষ্ণুৰ লগত লক্ষ্মীৰ লগত কি হবা নামিলে এই কথা সঁচাই দেৱী সঁচা মিছা দেখিবা নহয় মই তাত গৈ পোৱাৰ লগে লগে ভৰাত আছে মোক টুটুকি আহিছে বুলি তিনিহে কৰিলে ময়ো তাত এখন দেখোন নৰৈ পোনে পোনে বৈকুণ্ঠপুৰী পালেহি দেখিছোঁ নুকুলাবা যেনে মোৰ গুপ্ত কাহিনী আজি বিষ্ণুৱে এই কথা গোপনে ৰাখিলে গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই জন্মকাৰী নহলো দেৱৰী মোৰ কটাই কপি মই ভৃষণভাৱে অপমানিত হলো তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই তাতোতকৈ ডাঙৰ কথাটো হ'ল এই পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ মোক এই চাগে দায়িত্ব দিছে নহয় চাগে দেৱৰী সহজটো ঠিকেই ভাবিছা কিন্তু নহয় নহয় যিমানবোৰ বেদশাস্ত্ৰ আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ দিলে বিষ্ণুৱে চাগে খুবেই দিছে নহয় জানো সৰস্বতী যিমানবোৰ জীৱ জন্তু আছে সকলোবোৰ সংগ কৰি ৰাখিবলৈ দিলে এইবাৰ চাগে বিষ্ণুৱে খুবেই দিছে নহয় জানো দেৱৰী তোমাক খুবেই দিছে চাগে আৰু দায়িত্ব দেৱৰী যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰ দায়িত্ব মোক দিছে নহয় জানো দেৱৰী হ'ব দে পাছত পাৰোঁ পাৰ্বতী এইবোৰ উদযাপন কৰি ফুৰাৰ বাবেই সকলোবোৰ টুটকীয়া নাটক বুলি কয় দেৱী দুয়োৰে মনত কি যে আনন্দ সেই আলোচনাত তুমি থকা হ'লে সেই আনন্দৰে ভাগ ল'ব পাৰিলা বিষ্ণু এই কথা
সৃষ্টিময় মলিন ধ্বংস মই ভীষণ ভাবে অপমানিত হলো মনিটি মই ভীষণ ভাবে অপমানিত হলো নাজানো দেৱী বিষ্ণু তোমাক প্ৰত্যাখ্যান কৰি দুখোতে দুখোতে সৃষ্টি কিয় নতুন পাতৰি মেলিছে মনিটি বিষ্ণুর নতুন সৃষ্টিময় বিষ্ণুর নতুন সৃষ্টিময় নিমিষতে বুঝিব এই লক্ষ্মী অবহেলা করার পরিণাম কি হব পারে এই লক্ষ্মী অবহেলা করার পরিণাম কি হব পারে আপনার সাক্ষী করি আপনার সাক্ষী করি আপনার সাক্ষাতে মই মহাপ্রলয় কাণ্ড বিষ্ণুর নতুন সৃষ্টির বিষ্ণুর নতুন সৃষ্টি অঙ্কুরণ মই ধূলি লগত মিহলাই উন্মাদ কথা তেতিয়া বিষ্ণুৱে বুজিব লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি হ'ব পাৰে চাই থাকা